অহা বহাগ মাহৰ 14 তাৰিখ সোমবাৰে মোৰ প্ৰেয়সীৰ বিয়া। হয়তো এয়া মোৰ বাবে এক দুঃস্বপ্ন। ইয়াতকৈ বেদনাকাতৰ সংবাদ মোৰ বাবে আৰু একোৱেই হ'ব নোৱাৰে। কিন্তু তেওঁ আঁতৰি যোৱাৰ এই সিদ্ধান্তক মই আদৰণি জনাইছোঁ, কাৰণ তেওঁ সুখী কৰাৰ সামৰ্থ্য বৰ্তমান মোৰ নাই। নতুবা তেওঁ আবদাৰবোৰ পূৰণ কৰাটো মই ব্যৰ্থ হ'ম। আচল কথা, বৰ্তমান মই একেবাৰে অসহায়। ডিগ্ৰী লোৱা দিনৰ পৰা আৰু কিমান দৌৰিম চাকৰিৰ পাছত। জানো এয়া আমাৰ বাবে মৰিচিকা, কাৰণ টেবুলৰ তলেৰে লেনদেন কৰিবলৈ শেষ ভৰসা আইৰ হাতৰ কাণৰ গহনা কেইপতো বৰ্তমান বন্ধকতহে আছে। পিতাই ঢুকোৱাৰ পাছত পেঞ্চনৰ কামটো কৰাবলৈ মাটি কেইডৰাও বিক্ৰী কৰিব লগা হ'ল। এতিয়া ঘৰৰ ভেটিটোৰ বাদে একোৱেই নাই। তেনেস্থলত তেওঁ কিদৰে মোৰ সৈতে সুখী হ'লহেঁতেন। যদিও মোৰ প্ৰেয়সীৰ বিয়াৰ দিনা মই উজাগৰি নিশা কটাব লাগিব আৰু যন্ত্ৰণা আৰু বিষাদৰ চকুৰে বিদায় জনাব লাগিব মোৰ মৰমৰ প্ৰেয়সীজনী, তথাপি মই অতি আন্তৰিকতাৰে কামনা কৰিম তেওঁৰ অনাগত নতুন জীৱনটো সুখৰ হওক, আনন্দ আৰু প্ৰাপ্তিৰ আমোলমূলক নতুন জীৱনটোৰ প্ৰতিটো পল অনুপল। পিছে মইহে যাব নোৱাৰিম মোৰ প্ৰেয়সীৰ বিয়ালৈ। মোৰ অৱস্থাটোক আৰু হাঁহিয়তাৰ পাত্ৰ হ'বলৈ দিব নোৱাৰোঁ। মই জানো তেওঁৰ কপাল আৰু সেওঁতাত দগমগাই জ্বলি থকা ৰঙা জুইকুৰাই জ্বলাই নিঃশেষ কৰি পেলাব মোক আৰু মোৰ যন্ত্ৰণাত চিৎকাৰ কৰি থকা ভগ্নপ্ৰায় হৃদয়খনক।